हेलो नमस्कार आज अन्य এটা ব্লগলৈ স্বাগতম জনাইছো আৰু আপোনালোকে ভাবিছে নেকি মই ক'ত আহিছো মই আহিছো জুবিন দাক চাবলৈ আমাৰ গোৱালপাৰা পিয়াৰ গপ স্কুল ফিল্ডত আহিছে জুবিন দাক সেইটো চাবলৈ আহিছো আৰু চাওক গাইস কিমান মানুহ আহি আছে মানে যেটো সুৰতে হোৱা নাই আহি আছে আৰু বহুত ফাইনালি আহি পালো জুবিন আৰু আমি এনেকৈ গৈ আছো আমাৰ ডিস্টিংশন পিনে ফিল্ডত আৰু আহি পাই দেখিলো জুবিন দা আহাই নাই কমিটিৰ মানুহে তো গাইস আপোনালোকে এইবোৰ চুকি যে দেখিছে খালি অলপ পিছত হৈ যাব ফুল আৰু এইফালে ঠাইবোৰ যে দেখিছে অলপ পিছত হৈ যাব ঠেলা হেঁচা আৰু সেনেতে আমি দোকানত আহি তামোলকে খাই দিলো পুৰুষ নাকে চকপ আৰু এইফালে মানুহবোৰ আহিব ধৰিলে আৰু তেনেতে আমি ফটাফট তামোল খালো আৰু ইয়াতে আৰু সেনেকে তামোল খাই আহি জুবিন দা মঞ্চত উঠালৈকে আমি এনেকে আছো আৰু এইফালে নিউজ ৰেডি আমি ৰেডি জুবিন দাক চাবলৈ তেনেতে মঞ্চ মুকলি আৰু এনেকে মঞ্চ মুকলি কৰাৰ পিছত আমি ইয়াৰে বিহু নাচটো দেখিলো চাব আহিছিলো জুবিন দাক আৰু দেখিলো বিহু যিকে নহওক গাইস আমি অলপ পিছত দেখা পাম জুবিন দাক আৰু এনেকে বিহু চাই থাকোতে পিছফালে ইমান মানুহ হৈ গ'ল গমকে নাপালো চাওক না কিমান মানুহ হৈ গ'ল পিছফালে আৰু গাইস ফাইনালি জুবিন দা আহি গ'ল হুৱা চুমগুৰি দেখুৱাই আছো মই হুৱা চাওক জুবিন দা Kalau evaluasi আছে বিলাসী বার আছে সবেন সো তেনেকে মিলাই লৈছো যে গাবৰটো আৰু সকলোকে মৰম জনাইছো থ্যাংক ইউ আজি আৰু গোৱালপাৰা আহিছো এটা ৰাজবংশী গীত আৰম্ভ কৰিছো সোনার গোড়াই পাখি এমন পাখি দেশের পাখি বিদেশে মুখে দিয়া পাখি রে সোনার গোড়াই পাখি আৰু গাইস সব না পিছফালৰ পৰা ঠেলি কিনা কিনিকৈ ভাঙি পেলাইছে বাউণ্ডাৰী দিয়াটো মুখে দিয়া পাখি রে সোনার গোড়াই দুধ ভাত দিয়া সোনার গোড়াই
তো গাইজ এয়া গেটত কিমান মানুহ ভিৰ হৈ আছে এয়া চাওক না কিমান আহি আছে গৈ আছে ভিতৰত সোমাই আছে তো গাইজ এতিয়া ঘৰত যাব কিনে বাহিৰত ওলাই আছো আৰু এইফালে দোকানত আহি তামোল খাই আছো আৰু আজিৰ ভিডিঅ' কেনেকুৱা লাগিছে কমেণ্টত জনাব ভাল লাগিলে লাইক এটা কৰি দিবা লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই বাই